Holy moly guys, holy moly everyone. Hi guys, welcome to my channel Himjyoti Vlogs. Thumbnail side to gom pale aji koloike goi asu. Aji goi asu Borjara loi. To beshi deri nokori aji video to start koru. Let's go. তেলটো ভৰাই যাত্ৰা আৰম্ভ কৰোৱা হওক আৰু মই ফাৰ্ষ্ট টাইম ব্লগ কৰিছোঁ সকলোৱে যাতে সাপোৰ্ট কৰে। আমি এতিয়া টুলুঙীয়া পালোঁ প্ৰায় 14 কিলোমিটাৰমান পিছত বৰজৰা পাম। কিবা অলপ খাই লওঁ, খাই চাই লৈ বৰজৰা যাম। ফুৰিব অহা টাইমত চাহ খোৱা মজাটো বেলেগ। পিছত বৰজৰা পাম। অকণমান ইয়াত লৈছোঁ, কি ধুনীয়া সুন্দৰ ঠাই। ধুনীয়া ঠাই বৰজৰা পোৱাৰ আগে আগে পোৱা যায়। এইটো ঠাই বহুত ধুনীয়া সুন্দৰ আৰু বহুত মনোমোহা ঠাই। চাওক না কি ধুনীয়া সুন্দৰ ঠাই। আৰুতো বৰজৰা ৱাটাৰফল পাব আছে। ইয়াত মিনিমাম 5 মিনিটমান জিৰণি লৈ ফটো চটো উঠি আৰু বৰজৰা ৱাটাৰফললৈকে গ'লোঁ। সঁচাকৈ কি ধুনীয়া সুন্দৰ ঠাই। চাৰিওপিনে পাহাৰে পাহাৰ। চাওক না কি ধুনীয়া ঠাই। আৰু এই সৰু আলিটোৰে গৈ আছোঁ। এই সন্মুখৰ পাহাৰখনত গৈ পাহাৰখনতে আছে বৰজৰা ৱাটাৰফল। বলক হে। चढ़े कर श्वेत
पर इन शहरों की गिरफ्त से भगा मैं एक गहरी सांस लेकर सब भूला भाई जादू सा है कुछ इस हवा में झंझट से दूर हूँ पड़ोसी की पीटी नहीं सुनी आज जो करो जो करना नहीं डरना कुछ ডিপুদান নাম লৈ হনুমান গেটত লগাই নদীটো পাৰ কৰিলোঁ মানে ৰাস্তাটো আছিলে বানপানীত ৰাস্তাটো ছিঙি গৈছে ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो करीब पास नहीं हम गरीब बात में फिर भी जी चारी है अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किस किस ने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता ফাইনেলি স্কুটিখন ইয়াত থৈ আমি এতিয়া ৱাটাৰফলটোলৈকে যাওঁ ইয়াত কাম চলি আছে কিহৰ কাৰণে কাম চলি আছে ৰাখিছোঁ পিছত মজা ধুনীয়া তেতিয়া যে দেখিছিল সেইটো ৰাস্তা নদীটো পাৰ কৰি আহিছিলোঁ সেইটো ৰাস্তাই এনেকৈ বনাই আছে কিছুদিন পিছত মানে পিকনিক আহিব ন সেইকাৰণে এই ৰাস্তাটো সকলো একদম তাৰলৈকে বনাব এনেকৈ আৰু ওপৰলৈকে যাব লাগিব চাওক না কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ সঁচাকৈ বহুত ধুনীয়া সুন্দৰ ঠাই সঁচাকৈ বহুত ধুনীয়া এৰিয়া হয় বহুত ধুনীয়া সকলো আহিব এবাৰ হ'লে চাব বহুত ধুনীয়া এলেকা ৱাটাৰফলটোৰ ওচৰতে আছে এইটো শিৱ বাবাৰ মন্দিৰ সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ আৰু বহুত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পৰিৱেশ আহি পেলাই যাবলৈ মন নোযোৱা হৈ যায় কি ধুনীয়া কাপোৰ চেঞ্জ কৰি লওঁ তাৰপিছত ৱাটাৰফলত গা ধুওঁ যেতিয়া আমি গা ধুব গৈ আছোঁ পৰি গ'লোঁ মানে বহুত এনজয় কৰিলোঁ বৰজাত মোৰ ভাইৰো এটা ইউটিউব চেনেল আছে নামটো কৈ দিয়া ঋষিৰাজ পাঠক ইউটিউব চেনেল আছে মোৰ ডেছক্ৰিপশ্যনত দি দিম মোৰ লিংকটো ড্ৰেছ চেঞ্জ কৰি অকণমান বৰজৰা এখন চাওঁ বহুত এনজয় কৰিলোঁ সকলোৱে আহক এবাৰ বৰজৰালৈ বহুত ধুনীয়া ঠাই হয় বহুত ধুনীয়া ঠাই হয় দাদা ইয়াৰে লোকেল হয় আৰু দাদা এই বৰজৰা নামটো কিহৰ কাৰণে দিয়া হৈছে বৰজৰা নামটো আচলতে এইটো মই মানে বৰজৰা নামটো ইমান বেছি মই নাজানো কিন্তু আমাৰ স্থানীয় কিছুমান ইয়াৰে মানুহ আছে তেখেতসকলক সুধিলে আপুনি গম পাব কিন্তু মেইন কথাটো হ'ল যে এই জেগাটো খুব ভাল বহুত মানে নেচাৰেল
হেৰিটো গমেই পাইছে আপুনি, আহি নিশ্চয় দেখিছে। আৰু এতিয়া মানে কথা হ'ল আমাৰ স্থানীয় মানুহ যিখিনি আছে, লগতে আমাৰ বাহিৰৰ পৰা অহা মানুহখিনি, মেইন কথাটো হ'ল যে আমি এইখিনি পৰিৱেশখিনি মানে পৰিৱেশটো ভালকৈ ৰাখিব লাগে। সেইটো মই মানে চবকে অনুৰোধ কৰোঁ। হয় হয়, আহোঁতে দেখিছোঁ গ্লাছৰ বটলৰ আছে কিবা এইবিলাকে আৰু অলপ মানে আমি পৰিপাটিকৈ চলিব লাগিব। আৰু বস্তুটো সংৰক্ষণ কৰা আমাৰ নিজৰ দায়িত্ব, প্ৰকৃতি সংৰক্ষণ কৰা আমাৰ নিজৰ দায়িত্ব। সেইটো আমাৰ নিজৰ দায়িত্ব হয়। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু কিবা যদি ভুল হৈছে পৰামৰ্শ জনাব। আমাৰ ফাৰ্ষ্ট ব্লগ, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। সকলোৱে যাতে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু কিবা যদি ভুল হৈছে তো কমেণ্টত জনাই দিব। তো ইয়াৰ পৰা ভিডিঅ'টো সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম সকলোকে। তো বলক এতিয়া ঘৰলৈকে। বহুত মজ মস্তি কৰিলোঁ, বহুত ভাল লাগিল আহি। তো বলক এতিয়া ঘৰলৈকে যাই থাকোঁ।